So guys, স্বাগতম জনাইছো সকলোকে মই দাপন ব্লগলৈ আৰু আজি গৈ আছো বৰ্তমান ডাঙৰি ধান আনবা। ডাঙৰিকে চাই থাকক আৰু ডাঙৰি ধানৰ কষ্টটো কেনেকুৱা সেইখিনি নকওঁ, নিজে জানা আৰু বাকীখিনি দেখা পাবি চাই থাক। তো গাইছ জীৱনৰ প্ৰথমমান ডাঙৰি চাওক আৰু এইটো আমাৰ চাৰে আগত ডাঙৰি বাবা গৈ আছে কান্দাৰ বিষ কেনে লাগছি হয় নাই এইটো আৰু নিজেহে বুজা যায়, এইটো কল্পনা কৰবা কান্দাখান চাওক গাইছ কান্দাখান চাওক এইটো প্ৰকাশ কৰবা নোৱাৰে দেই ইমানকে মানে এইটোৰ কোনো মিটাৰ চিটাৰ নাই জোখা যদি মিটাৰ চিটাৰ আছে জোখি দেখাব সেইটো হ'লে অনুভৱহে কৰা যায়। আৰু আমাৰ চাৰে আগত আছে ধুপি ধুপি তৰালি ফুলা এটি মন। এইটো কি ৰাস্তা আগত হাতী অহা ৰাস্তা নেকি ইফালে দে হাতী আহি চাওক গাইছ এখন দক্তা পাহাৰ এখন আছে আগত 11 কৰি দৰ এই ভূত আছে ইফালে যাবি নাযাবি ধুপি ধুপি তৰালি ফুলা এটি মন। ইয়াৰ পৰা ডাঙৰি লৈ যাই আছে বৰ্তমান আৰু ইয়াতে সিফালে আছে দুটা ডাঙৰি বান্ধি আছে আৰু ইহঁত দুটা লৈ গৈ আছে নাকি ইয়েছ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। এইটো মানে বৰা ধান এইটোক বৰা ধান বুলি কোৱা হয় বৰ্ণি চাউল বুলিও কয় কিছুমান বৰ্ণি চাউল বুলি কয় গতিকে আমি বৰা ধান বুলি কওঁ বিশেষকে বৰা ধান বুলি কয়। এইটো ধানৰ পিঠা বনাই নাকি পিঠা পনা মাৰ একদম মজা বৰা ধান ইফালে আৰু চাৰে সুধে আছে কেনাই কেনাই মজা না অলপ ওজন নেকি তো কেইবাৰ হ'ল বৰ্তমান নিয়া এইটো বৰ্ণি ধান একভাৰ দুইবাৰ ৰানিং টোটেল কিমান হ'ল হোৱা নাই দুইভাৰ ৰানিং দুইবাৰ ৰানিং হৈ আছে বৰ্তমান জাষ্ট পোনে আহিলো দিছো ৰ বাপেকে কচুডাল ময়ো কম বস্তু নহয় থকাই ফেলে মই মোবাইলটো কেমেৰাটো ধৰা ফিৰ পাঁচবাৰ হ'ল থকাল পাঁচবাৰ নহয় এইটো মানে একভাৰ আৰু এইটো একভাৰ এইটো যাই আছে যাত্ৰা হেঁপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি। আপোনালোকে জানে গতিকে বুদ্ধি থাকিলে বল নালাগে চাওক এই চাওক মোৰ বুদ্ধি আছে তাৰ মানে বল লগা নাই মই আহি আছো মই কেমেৰা মাৰি মই তাৰ মানে এতিয়া কেমেৰামেন তামাম চান্স লৈছো মই তাৰ মানে মই তাৰ মানে কেমেৰামেন আহি থাক ঠগাই দিছো ইয়াক নকবি দেই বোকা আনি আছে কেনে আহি থাক আৰু অলপ দূৰ হোৱা নাই ভিডিঅ'টো হোৱা নাই হ'ব আৰু এই ঠিক হোৱা নাই আহি থাক এনেকে অলপ আগুৱাই গৈছো নকবি দেই আহি আছে আৰু আৰু ভিনিয়াক যদি কষ্ট কৰি মৰি যাওঁ আৰু বাহিৰৰ অৱস্থা কি হ'ব এই দেখোন হেলি আৰু বুকি থাক মাৰি থাক চৰণত মৰে বুলি আছিলো কষ্টটো আহি পালো সেইফালে দিকে আৰু মা কচম এইখিনিতে আছে আৰু ইয়াতে থৈ আছো এইখিনি কি ধান শুনছে না এইখিনি ৰঞ্জিত ধান আৰু এইখিনি ৰঞ্জিতে না সেইখিনিতে আছে চাওক আমাৰ ভাষাত গুৰি বুলি কোৱা হয় গুৰি ইফালে আৰু ভোট জলকীয়া আছে চাওক ভোট জলকীয়া খাই পাইছে নে না আপোনালোকে ক'ব কমেণ্ট কৰি জনাব খাই মজা লাগে একদম কেনাই আৰু মই আছো জংঘলত ইফালে জংঘলৰ মাজে এখন ৰাস্তা পাহাৰত যোৱা তো ইফালে জংঘলৰ মাজত অলপমান সোমাইছিলো আৰু ওলাই যাওঁ ডাঙেদি বান্ধাই পাৰা নাই আমাৰ ছাৰে ইফালে আৰু নিয়াই হ'ল অৱস্থা নাই কিছু ডাঙৰি বান্ধোতে তো নিয়াগিটাক ভুলে পান না কি মানে এনেকা হয় এটা হাতত
তিনিটাকে মুঠি লোৱা হয় এটা এটা এই দুটা এই তিনিটা ছয়টা এই ছয়টাক আমি একজাপ বুলি হিচাপ ধৰোঁ 6টাক এক্সাম ছয়টাক একজাপ বুলি এই পিছফালে আৰু ফাটি দিলে ছয়টাত একজাপ এতে দিলোঁ ইয়াতে অলৰেডি একজাপ দিয়া আছে এইটো দিলোঁ দুই জাপ দুই জাপ হ'ল আৰু মিনিমাম 3 বা 4 জাপ হ'ব অৰ্থাৎ 5 জাপ বা 6 জাপত এক ডাঙৰি হ'ব 5 জাপ বা 6 জাপ এইটো জখ বুলি কয় আৰু হাততে উঠিছিল জকে ধুলে যাও হয় নকৰে চুলিটো এইটো জখ বুলি কয় এইটো আমাৰ ইফালে জখ বুলি কয় নাজানো তাৰ ফালে কি কয় এইটো মই এতিয়া পেলাই দিম যাত্ৰা হেঁপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান চ' গাইজ বাকী যিয়ে নহওক দিনটো ডাঙৰি ভৰ বকিলোঁ কান্দা চান্দা বিশেষ গেল এন্ধাৰ হৈ গেল আৰু কি কৰিম উপায় নাই আৰু নকৰিলেও নহয় নহ'লে আৰু হাতীয়ে খায় বানাৰে খায় গাহৰিয়ে খায় তো আৰু উপায় নাই লাষ্টত এনেকৈ আৰু ভিডিঅ'টো সমাপ্ত কৰিব লাগিলে আৰু দে আন্ধাৰে মিন্ধাৰে আৰু মোক দেখা নাপালে নাই দে যি কৈছে আৰু শুনাটো পাইছা